দেখো হ্যাঁ ভূপেন দাবরে কইছে যখন দেবলে বিবিহুর কথা কি নাই দে তোরা খাবে তো ভাই ভাই কোনে খাবে না এই কথা কইছো কোনছু হ্যাঁ ভূপেন দাবরে কইছে যখন দেবলে বিবিহুর কথা কি নাই দে ওই মাইকা ভাই ভুকে যাবি সবই দিব ভূপেন দা দেখো ভূপেন লাগেছে গা এই পেলাম সবই দিব ভূপেন দাবরে কইছে যখন দেবলে বিবিহুর কথা কি নাই দে বাবু আমি দেখি বলতে কি কি করছিস এই যে বাবু তাই অসমীয়া বিহু কথা কবি তো হ্যাঁ আমার অসমীয়া বিহু কেইটা এক খাবতি বলে সিঙ্গরে বাবুরে 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 বলবি কি হল আচ্ছা বুঝে বলো অসমীয়া বিহু কয়টা কোন নেপালি বিহু আছে নাই বাঙালি বিহু আছে হিন্দু বিহু আছে মুসলিম বিহু আছে বিহু তো একটা আমরা সবাই মিলে পালন করি নাকি বিহু হাসান আমি স্যার বিহু আমরা সবাই মিলে পালন করি নাকি হ্যাঁ হ্যাঁ বিহু কেইটা হয় এটা বিহু কয়টা মানে কেইটা কয়টা কয়টা নহয় কেইটা কয়টা না কয়টা কেইটা কেইটা কয়টা কয়টা মানে কেইটা বিহু মেলাডি কি বিহু মেলা বিভিন্ন একটা লেভেল বিহু আছে কি বিহু ও তোমারে না পাইলে হে মাইরালে মোনা কিছে হে মাইরালে মোনা কিছে হে উঠবা চাই না সে উঠবা পাইলে হে পয়ালে মোনা কিছে হে পয়ালে মোনা কিছে ওই তো তুমি জায়গা বইলো লাগিছে হে এটা কইছি বিহু মেলাডি নাকো না গো তুমি বাইজান মনে অন্দনা কবিতা হয় এটা বিহু চিনি হে আগে তো দোকানে বিহু বলে কি করতো তাহলে কি করে পয়সা কান্দা বইছো বিহুতে কি খাই আমি জানি কি খাই বিহুতে রসগোল্লা খায় কেক খায় আর হয়তো লাল পানি খায় না না আসবেন না দই চিরা সারা বিহু হবো কিন্তু লাল পানি সারা বিহু নহয় তাহলে কি করে কান্দা গান গাও বিহুতে বাজারে বস্তু সেগুলোর নাম কি জলদি হ্যাঁ জলদি ওই কাঠের একটা ধুন্দা কাঠের একটা ধুন্দা দুদিকে সামনে লাগাইয়া তারপরে গলে টাঙ্গাইয়া ছোট একটা লাঠি নিয়া এখানে কোপান দিল এখানে কোপান দিল একদিকে বললো দেহা একদিকে বললো সেনায় দেহা মরে যায় দেহা মরে যায় ও সামনে সিগারেট ফিল্টার খা সামনে সিগারেট ফিল্টার খা বলবে মজা আমি বলবো তো বাপে বলবে ঢুল বলি কয় ঢুল দুল ঢুল ঢুল বজায় দুল ঢুল দুল 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 মানে ঢুল তাহলে ওই পিতলে দুইটা টুকরা পিতলে দুইটা টুকরা তারমধ্যে ফুটা করিয়া ফুটা মেয়ে রশি লাগাইয়া তারপরে আঙ্গি পেঁচাইয়া এসের বাজান দিল এসের বাজান দিল এসের বাজান এসের বাজান এসের বাজান দিল তাল বলি কয় তাল 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 কি করে কোথায় আমরা আমার বাজারে তাল কিনে এনেছি আমরা পিঠা বানাই খেয়ে বানাই তারপরে কি গা আমাদের ওই বাঁশির একটা সুন্দা ওই বাঁশির একটা সুন্দা তার মধ্যে ফুটা করিয়া ফুটা মে আঙ্গি রাখিয়া এইখানে ফুকান দিল এইখানে ফুকান দিল এইখানে ফুকান এটা পানি বলি কয় বাঁশি 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 ওখানে সে ভাষা কইছে তারপরে হলে ওই সুন্দর একটা দিদি ওরে আমরা কি করছি ওই সুন্দর একটা দিদি গালে মুখে পাউডার লাগাইয়া মুগারি হ্যা কাপড় পরিয়া ছোট এক জায়গা মে এখানে সন্দিল এখানে সন্দিল এখানে সন্দিল এটা সবই বলি কয় ওরে তোমরা কে দিবে বিয়োতে আমার সব ভালো লাগে তাও ভালো লাগে না ভালো লাগে ওই যে এটা বললেন না ঢুলবা পরিয়া পড়িয়া যেতে বললেন নাচে নাচে আরে ফ্যান্টাস্টিক কত গেলে বাজার মস্তি বস্তি যেটা পুরা বাজার পুরা নাচে তার বদমাশ কেটা আছে ওই কি করে কই দেবে ভাঙকান এটা কোন থাকতে ভাই এটা মহা জীবন বেকার যায় কেন বসে পারে এই লোক তো প্রাণের সমস্যা যদি এত বড় বড় সিঁড়ি থাকতো তাহলে কাজ করে কিনা পয়সা কেন বরবাদ করতাম হয়তো আমরা কেটে কিনে নিয়ে বসে বসে হাঁটতাম সিংহ ধরে ঘোরাঘুরি করতাম এটা পাফে বলি কয় পাফে পাবে পাফে আচ্ছা তোমার বাবা
আচ্ছা তোমার বাবার যদি ঠিক আছে তাহলে তোমার মার একটা নিজ আছে মাথা নষ্ট করি তো মাথা নষ্ট করছে কিছু সাহায্য মাথা নষ্ট হবে আজিকালি অসমীয়া চুবিলে বোৱা গামোচা অসমীয়া মানুহে নিজেই নিকিনে পুৰীৰ পৰা পাটনাৰ পৰা জাপানৰ পৰা অহা গামোচা কিনে কিয় কম দামত পায় আজিকালি অসমীয়া মানুহ নিজৰ ল'ৰা ছোৱালীক কালবিনিত তিয়নিত বৰণিত জিকিৰ জাৰি আইনা বিয়ানাম সত্য নৃত্য নিশিকায় ডিস্কৰ্ডেন্স মডাৰ্ণ দিছে শিকায় মই কোৱা নাই ডিস্কৰ্ডেন্স মডাৰ্ণ দিছে শিকিব লাগে নিজৰ দেউতাই ধুতি গামোচা লুংগি পিন্ধিলে বুলি বেলেগৰ লগত শুট টাইপ লৈ দেউতা বুলি ক'লে কেতিয়াও কাম নহ'ব আমি ধৰ্মত কোনোবা হিন্দু কোনোবা মুছলমান কোনোবা খ্ৰীষ্টান কোনোবা জৈন কোনোবা জাতি এটাই সেইটো হৈছে অসমীয়া জাতি আজি অসমীয়া ভাষা সংস্কৃতি পৰম্পৰা যিটো গতি হৈছে বিহুৰ যেনেকৈ অৱনতি ঘটিছে যদি এনেকৈ থাকে 5 বছৰ পিছত 10 বছৰ পিছত নেপাল বা ভূটান বা বিহাৰৰ পৰা বাংলাদেশৰ পৰা নাচনি ভাড়া কৰি অসমত বিহু পাতিব লাগিব আমি অসমীয়াবোৰে চাইছে কেৱল হাত চাপৰিব লাগিব তাৰ বাহিৰে একো নহয় আমি আমাৰ সংস্কৃতি পৰম্পৰা সাজপাৰ ভাষা আমি নিজে ৰক্ষা কৰিব লাগিব আমি বিভিন্ন ঠাইত অনুষ্ঠান কৰিব যাওঁ অনুষ্ঠান কৰিব গ'লে কিছুমান মানুহে সকলোৱে নহয় ও মাই গড সাজুদা গোৰাৰ গোৰা বাপৰে বাপ আহক বহক বহিব দিলে চাহ পানী খাব দিলে তাৰপিছত কিছুমান মানুহে মাকো কৈছে কিছুমান মানুহ নিজৰ ল'ৰা বছৰ বাবু মাইনা কাম চি আগুলত টিভি দেখিছানে হেল্ল' কোৱা হোৱাট ইজ ইউৰ নেম ৰাইমছ কোৱা ছোৱালীটোক যিমান পাৰে হাঁহি খুচি তাক ইংৰাজী ক'ব ছোৱালীটো মাৰ খোৱাৰ ভয়ত কাৰোতো উপায় নাই হেল্ল' মাই নেম ইজ সাধু ইংৰাজীত গেলাই নামটো ক'লে ৰাইমছ এটা ক'লে এবাৰ মাক বাপেকক গৌৰৱ চাব এইটো বেয়া নাপাব দে মোৰ বাবু মাইনে বুলি অসমীয়াটো ক'বই নাজানে আপুনি গৰ্ভত জন্ম দিয়া সন্তানে আমাৰ আলিপুৰুষৰ ভাষা ক'ব নাজানে অসমৰ মাতৃভাষা ক'ব নাজানে আপুনি আকৌ গৌৰৱ কৈছে বোলেতো অসমীয়া কথা ক'ব নাজানে কি গতিটো কৰিছে সি যদি নিজৰ মাক বাপেকৰ কথাটো শিকা নাই কি শিকিছে তাক কি শিকাইছে তাক প্ৰথমতে মাতৃভাষা শিকাওক পৃথিৱীৰ চব ভাষা শিকি যাব গোটেই পৃথিৱীৰ ভাষা শিকিয়ক যদি মাকৰ মুখৰ ভাষা শিকা নাই সি একোৱে শিকা নাই আমাৰ মাতৃভাষা সন্মান কৰিব লাগিব ওপৰৰ পৰা আল্লাহ ভগৱান নামি নাহে আমি নিজে ৰক্ষা কৰিব লাগিব কেনেকুৱা ভাল লাগিছে বেয়া লাগিছে নেকি আমাৰ ইনে নকৰো আৰু কাম কৰি আপোনালোকৰ বিনালা আপুনি গান গাই গালি কৰিব ভালকে ধুনীয়া গান গাই जितु चली कैमरा निसी আমাৰ हाय की मैसेज কাপাকা চাইলে চাপ লাগে চাইলে পিছত ব্যাকগ্রাউন্ড ৰাহুল দা যেটা ঢুকাইছে কাপান যেটা ঢুকাইছে লাইটিং আছে ব্যাকগ্রাউন্ড এই ঢুকাই কাৰণে চাইলে কাপাকা বাতিছিলো তেখেতৰ স্মৰণত সদায় তেখেত আমাৰ লগত জীয়াই থাকক বুলি আৰু সাজুদে মই এতিয়া নতুন এখন ধাৰাবাহিক কৰি আছো কইনা খাজে মই বুলি আপোনালোকে চাইছে জুনাকত আমাৰ এখন সিরিয়াল কথা কইনা খাজে মই বুলি নতুন ধাৰাবাহিক সাজুদে মই কৰি আছো এখন চিনেমা আহিব ইপাৰ সিপাৰ সকলোবোৰ অসমীয়া চিনেমা জীয়াই ৰখাৰ স্বাৰ্থত যদি পাৰে এবাৰ অসমীয়া চিনেমা হল এখন যদি মাৰিব আমাৰ নতুন চিনেমা এখন আহিব ইপাৰ সিপাৰ বুলি সাজুদে মই আছো আৰু কইনা খাজে মই এখন চিনেমা আমাৰ জুনাকত বহি আছে চাই এটা বজাত সেইখন চাব গান গাই আছে তাৰ লগত এখন কথা কওঁ আমি অনুষ্ঠান কৰিলে এতিয়া ভণ্টিকে মানে কথা কৈছোঁ আমাৰ মিউজিকৰ দাদাটো কৈছোঁ এইটো ধেমালি নালাগে আৰু গৌৰৱ ধৰণে কৈছিলে তো ছোৱালীবোৰে নাই সেইটো গোটেই ছোৱালীয়ে আছে না ছোৱালী নাই মাত নাই দেখোন কিন্তু ল'ৰাবিলাক মানে ল'ৰাবিলাক আছে নে খালে সেইটো পুৰা ফুল ভল্টেজ হৈ আছে আচ্ছা ল'ৰাবিলাক ছোৱালীবিলাকতকে বেছি ভাল ল'ৰাবিলাক মানে ল'ৰাবিলাক বেছি ভাল ল'ৰাবিলাকৰ অন্তৰটো খুব কোমল ছোৱালীবিলাকৰ টান শিলৰ নিচিনা এই কণমানি ল'ৰাটো বুজি পাইছে গম পাইছা এতিয়া মই উদাহৰণ দিওঁ কেনেকে তাৰপিছত গম পাব হয় নে নহয় আপুনি কিবা কাৰণে বাছত গৈ আছে আপোনাৰ চিটৰ কাষত এজনী ছোৱালী বহিছে কিবা কাৰণে আপোনাৰ টোপনি আহক মানে ল'ৰাটোৰ মূৰটো যায় ছোৱালীৰ কান্ধত পৰক 22 টকা কিমান লৈছে কি হ'ব সেনেকেতো ক'ব পাৰিলে দুই এটা মাতি আনি ধুলাই পাব এই দৃশ্যটো আপুনি উল্টা কৰকচোন আপুনি গৈছে ছোৱালীজনীৰ কাষত বহিছে ছোৱালীজনীৰ টোপনি আহি মূৰটো আপোনাৰ কান্ধত পৰক আপুনি নামিবলৈ আমিন গাঁও জালুকবাৰী গুচি যাব তাইক ডিষ্টাৰ্ব নকৰিব
হয়নে কথাটো আৰু ছোৱালীবিলাকে কি কয় যেতিয়া প্ৰেম কৰি থাকে জান তোমাক মই ভাল পাওঁ তোমাক নাপালে মই মৰি যাওঁ হা জান তোমাক মই ভাল পাওঁ তোমাক নাপালে মই মৰি যাওঁ মাক বাপেকে ল'ৰা ঠিক কৰিলে চাকৰি কৰে বেলুনে কৈছে হয় মাক বাপেকে ল'ৰা ঠিক কৰিলে চাকৰি কৰে তাই কি কৈছে জান তোমাক মই ভাল পাওঁ চাকৰি অলপ অলপ ৰাত মাৰি থৈ গুচি যাম মোৰ ঘৈণীৰ ক্ষেত্ৰত কৈছো দে কথাটো কোনো গাত পাতি ল'ব নোৱাৰে হা ক'ত গ'ল গৌৰৱ আচ্ছা বাবা আচ্ছা গান গাওঁ ন গান গাওঁ আমাৰ দাদা এনেকুৱা ৰৈছে বজাবলৈ আচ্ছা গান গোৱাৰ আগতে দুটামান কথা কওঁ আপোনালোকে মই এটা গান গাবলৈ হ'লে মই গায়ক হ'ব লাগিল গায়কৰ কিছুমান লক্ষণ লাগিব কেনেকুৱা এটা আমাৰ দাদাহঁত আহিল তেনেকৈ আহি প্ৰথমতে কি কৰিব তাৰপিছত ছিংগাৰজন ডাইৰেক্ট নাহে ভিতৰৰ পৰা আহিব কেনেকৈ আহিব মই দেখুৱাই আছোঁ আৰু এইটো ইয়াত থাকে এইটো য'তেই নাথাকক এইটো যদি ইয়াত থাকে সেইটো শেষ কৰি দি এইফালে দি দিব গাইছোঁ সকলো ৰাইজে একেলগে সহযোগ কৰিব কেলে সহযোগ কৰিব তই অকলে পইচা দিছ অকলে গা কেলে ৰাইজে সহযোগ কৰিব গান গা মেনেজ কৰ গাইছোঁ চলিও ৰাইজ একেদিন একেদেহৰ অনুষ্ঠান কৰি আছোঁ মোৰ মাতটো অলপ বহি আছে গাইছোঁ এইফালে ৰাইজৰ কি হ'ল গাইছোঁ গাইছোঁ আৰু গান গাই থাকোঁতে অলপ পিছত গাই আছোঁ নেক্সট বাৰ কি গাব আৰু গান গাই থকা মাজতে হঠাৎ গুচি যায় কেনেকে গাইছোঁ যেতিয়া কোনোবা গায়ক আছে তেতিয়া পৃথিৱীৰ গ'ল গুচি আছে আৰু এইখিনি মই ৰহুৱাকৈ দেখিছোঁ দেই কোনো কথা পাতিব নালাগে আৰু মই এটা কথা কওঁ মই সঁচাকৈ গান গাইছিলোঁ আৰু আমাৰ জ্যেষ্ঠসকলে গম পাব আগতে অকল টেপ আছিল তেতিয়া টেপ মানে কেছেট আৰু এটা কেছেট বনাবলৈ তেতিয়া বহুত টকা লাগে আজিকালি এটা গান বনাই চেনেলত দিলে ইউটিউবত দিলে ফেচবুকত দিলেও তেনেকৈ জনপ্ৰিয় হয় কিন্তু আগত কোনো অৱস্থাই নাছিল এটাই ব্যৱস্থা হ'লে কেছেট বনাব লাগিব কেছেট বনালে বহুত টকা লাগে কেছেটটো আপুনি ল'লে টেপত সোমাই দিলে হেঁচিলে তাৰমানে ফিটা গুচিব কেছেট উলিয়াওক ফিটা টানক কলম দি ঘূৰক ফুল লগাই হেড চাফা কৰক আকৌ সোমাই দিয়ক গতিকে সেই দিনৰ গায়ক আছিলোঁ মই আৰু তেতিয়া মই হায়দৰাবাদত গাইছিলোঁ মোৰ গুৰু শ্ৰী শ্ৰী মই নিজেই কাৰণ মই য'তে গান শিকিব গৈছোঁ চবে কৈছে কুকুৰা তইতো পাৰে তোৰ বাপেৰেও গান গাব নোৱাৰে তেতিয়া মই ভাবি ল'লোঁ যিহেতু মোৰ কোনো গুৰু নাই গতিকে নিজকে নিজে তথাস্তু বুলি কৈ আপোনালোকৰ জোতা চেণ্ডেলৰ কৃপাত জোতা চেণ্ডেলে আজি মই শদিয়াৰ পৰা ধুবলৈকে বটলা গায়ক বুলি মোৰ নাম আছে মই অহংকাৰ নকৰোঁ দেই
গণেশগুৰি মোৰ জোতা চেণ্ডেলৰ দোকান আছে গতিকে ৰাইজৰ বিশেষ অনুৰোধ যিসকলে মোৰ গান শুনি জোতা মাৰে একেলগে দুপাত মাৰিব না বেলেগ বেলেগ বেছি দিগদাৰ হয় গতিকে একেলগে গাঁঠি মাৰি একেলগে মাৰিব আৰু মহংকাৰ নকৰোঁ মোৰ গান কালি এটা খুব জনপ্ৰিয় গান ৰিলিজ হৈছে মংগল গ্ৰহত যদি কোনোবালৈকে মংগল গ্ৰহত যায় তাতে শুনা পাব খুব ভাল হৈছে গানটো তাত খুব চলি গৈছে গতিকে আৰু ৰাস্তাত গৈ থাকিলে কুকুৰবিলাকে এটা গাড়ী যাত্ৰা আছে গম পাব ৰাতি ৰাতি কুকুৰবিলাকে খেলে গাড়ীবিলাকক খেলেনে গাড়ী লগাবলৈ গম পাইছিলোঁ মই বুলি খেলে সেইটা খুব ভাল পায় মোৰ গান সেইটা কৰিব চাজু গাড়ী নহয় গুচি যাব আৰু এতিয়া গানটো গাইছোঁ মোৰ গানৰ স্কেলটো হৈছে কাঠৰ স্কেল সুৰ হৈছে অসুৰ আৰু তাল হৈছে বেতাল আমি চাগে জুবিন দাক কোনে গান গাইছে তই শিকাইছে মই কৈছোঁ কোনে গাইছে মই তেওঁৰ তাত শিকিম মাৰপাব কৈছোঁ দেখা আজিকালি যিবিলাক গান ওলাইছে এইবিলাক গান মই নাগাওঁ আজিকালি গানবিলাক কিয় নাগাওঁ এইবিলাক গান মোৰ মতে ভুল আছে আজিকালি ইমান ধুনীয়া গান ওলাইছে নীলাকাশৰ গান ওলাইছে কি চেনি 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 মাই তাৰপিছত মোৰ বুকুত তুমি ললা ঠাই কি কৈছে তাৰ চুগাৰ হৈছে তাৰ চেনি কি বস্তু ক'লে হ'ব নেকি চেনি বুকুত খাই গৈছে চুগাৰ হোৱাৰ পৰা চেনি ক'ত দূৰত গৈছে মই নিজেই নাজানো চেনি বুলি ক'লে মাথা গৰম হৈ যায় এইটো গানত ভুল আছে মোৰ মত চুগাৰ হোৱা মানুহ ক'ত চেনি কি বস্তু বাৰটা গান আছিল নহয় কি মাছলৈ গৈছিলোঁ এজনীও নাপালোঁ ঘৰলৈ আহি মই নিমখ খাই দিলোঁ এইটো গানত ক'ত ভুল আছে কি কৈছে আপোনালোকে মন দিছেনে গানটো কি কৈছে মাছলৈ গৈছিলোঁ এজনীও নাপালোঁ তাৰমানে অকল মহিলা মাছ টাৰ্গেট অকল মহিলা মাছে মাৰিব যাওক বৰতাত মোৰ আপত্তি নাই কিবা কাৰণে যদি মংগলবাৰে গৈছি গোটেই মহিলা মাছ বন্ধনৰ লোন দিব গৈছি আৰু এটা গান আছিল নহয় বন্ধনৰ লোন আছে নেকি আজিকালি আমাৰ বাইহাতৰ কি লেভেল হাতত ডাঙৰ ডাঙৰ মোবাইল বাইৰে লৈছে ডাঙৰ ফোন ভিনবই বন্ধনৰ লোন মাৰি বসছে কি কৈছে মাজুলীতে তুমি ছোৱালী পালে জুবিন দাই কেনেকে গম পালে কোনোবাই ফোন কৰিলে মানি ললো কোনোবাই ফোন কৰিলে অকল মাজুলী আপনি মাহা দুখ পায় আমাৰ বেলেগতো আপনি মাহা দুখ নাপায় প্লাষ্টিকৰ বডি নেকি আপোনাৰ আছে নহয় কি ও তোৰা মাই মনৰ লহৰ মাটিৰ পতামিয়া কি কৈছে তো বিয়া বাচ্চা না সদায় কো তো বিয়া বাচ্চা না সদায় কো আন্টি ইয়াৰ বিয়া হে ভগৱান ইয়াৰ বিয়াখন পাতি দিয়া মই আবার গণেশ পূজাত 1 কিলো লাড়ু দিম 1 কিলো লাড়ু দিম 1 কিলো লাড়ু বুন্দিয়া লাড়ু হে গণেশ মন্দিৰ তো দিয়া নেদু ই বা এটাতে অংক কৰিছে তা 200 টাকা আছে বেটা আৰু কি গাইছিলে ও তোৰা মাই মংগল গ্ৰহৰ মাটিৰ পতা মিয়ালি হোৱা নাই হেৰো বাপা আমাৰ ইয়াতে 100 মাটি মাখানি মিয়ালি কৰিব পৰা নাই কোনদিনা মংগল গ্ৰহ মাটি মিয়ালি হ'ব কোনদিনা আপি তোক বিয়া পাতিব ও আপি দাঁত কৰি প্লাষ্টিকৰ দাঁত দিলে নাথাকিব মাৰো এটা ভুল আছে দেখোন আপোনাৰ আছে নহয় ও টেক্সি গাড়ী লৈ ও যাম শিলঙত আইতে হি তয়ো যাবি